নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ নীতি শিক্ষা বিষয়ে। প্ৰথমে মই সিলেবাছখন আলোচনা কৰিম আৰু তাৰপিছত পুৰণি প্ৰশ্নকাকত দেখুৱাম। সিলেবাছ মতে এইবাৰ আছে মিলাপ্ৰীতি, ঘৰুৱা সৰু সৰু কামত সহায় কৰা কাহিনী, মহাভাৰতৰ কাহিনী, 14, 15, 16, 17, 18, 19, 20, 21 অধ্যায়, অৰ্থাৎ অধ্যায় নং 14ৰ পৰা 21 লৈকে। লগতে সুভাষিত, ভজন মন্ত্ৰ, অমৃত বচন, আলিবাটত চলাচল কৰাৰ নিয়ম আহিব পাৰে। লগতে গীতাৰ এটা শ্লোক, ভজন মন্ত্ৰৰ অৰ্থ, সুভাষিত এটা। আকৌ এবাৰ দেখুৱাইছোঁ চিলেবাছখন। পাঠ নং 14, 15, 16, 17, ভজন মন্ত্ৰৰ শেষৰ শ্লোক, আলিবাটত চলাচল কৰাৰ নিয়ম, ওচৰ চুবুৰীয়াৰ লগত কেনেদৰে মিলাপ্ৰীতিৰে থাকিব লাগে। লগতে পাঠ নং 18ৰ পৰা 21 লৈকে, অৰ্থাৎ 14 নং অধ্যায়ৰ পৰা 21 নং অধ্যায়লৈকে। এতিয়া যাম পুৰণি প্ৰশ্নকাকতলৈ।